হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি দেখিছেনে মই কি কৰি আছোঁ? আজি ঘিচা ষ্টল এখন আনিছিলোঁ। ভাবিলোঁ ঘৰতে নিজে দহিটো কৰি লওঁ, আৰু এইটোও ভাবিলোঁ যে দহিটো কৰিছোঁ যেতিয়া আপোনালোককো দেখুৱাওঁ। যিসকলে নাজানে আপোনালোকে শিকিব পাৰিব। আঁচলটোত থকা সূতাখিনি উলিয়াই ল'লোঁ, আৰু এটা অলপ ডাঙৰকৈ ভাগ ল'লোঁ। এটা ভাগকে দুভাগ কৰি ল'লোঁ, আৰু দুই ভাগটো এটা চাইডে সোঁফালে পকাই লৈছোঁ। প্ৰথমতে দুটা ভাগ কৰি, আৰু পিছত দুইটা ভাগ জইন কৰি বাওঁফালে পকাই দি গাঁঠিটো দি দিছোঁ। চাওকচোন, একেবাৰে ইজি হয়। যিসকলে এই দহিটো কৰিব নাজানে সেইসকলৰ বাবে এই ভিডিঅ'টো আগবঢ়ালোঁ, আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আপোনালোকক মই দহিটো কেনেকৈ কৰে 2-3বাৰ ভিডিঅ'টোতে দেখাই দিছোঁ, আৰু আপোনালোকে কথাকেইটা শুনাতকৈ ভিডিঅ'টো চালে বুজি পাব। একেবাৰে সহজ হয়। আৰু যদি আপোনালোকে বুজি পোৱা নাই, যিসকলে কৰিব বিচাৰিছে এনেকৈ দহিটো, তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। এয়া চাওক, গোটেই ষ্টলখন মোৰ সম্পূৰ্ণ হৈ গ'ল। এনেদৰে মই 3খন ষ্টল দহি কৰি উলিয়ালোঁ। দেখিবলৈ খুব ভাল হয় এইটো দহি, আপোনালোকেও কৰি চাবচোন। আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিল, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।